সো হে গাইজ নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে বহুত বহুত স্বাগতম মোৰ আন এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি কথা পাতিম আপুনি সফল হ'বলৈ 6টা পইণ্ট ফ'লো কৰিব লাগিব, যি 6টা পইণ্ট খুবেই গুৰুত্বপূৰ্ণ। তো তাৰে সেই 6টা পইণ্ট কি বাৰু আহক আজি আমি আলোচনা কৰোঁ। তো চাওক বন্ধুসকল, প্ৰথমতে যিটো পইণ্ট, সেই প্ৰথম পইণ্টটো হৈছে বন্ধুসকল, যদি আপুনি নিজকে এজন সফল ব্যক্তিৰ ৰূপত চাব বিচাৰে বা আপুনি যদি সফল হ'ব বিচাৰে, তেতিয়াহ'লে কথা আপুনি ফোনতে হওক বা ফেচ টু ফেচে হওক, আপুনি যিখিনি প্ৰয়োজন সিমানখিনিয়ে কথা কওক, মানে লগাতকৈ বেছি নহয়। নম্বৰ 2 হৈছে বন্ধুসকল, আপোনাক দুখ দিয়া আৰু আপোনাক বাৰে বাৰে অপমান কৰা ব্যক্তিসকলৰ পৰা বা ব্যক্তিৰ পৰা আঁতৰত থাকক, দূৰত্ব বনাই ৰাখক এইসকলৰ পৰা। নম্বৰ 3 হৈছে বন্ধুসকল, উপদেশী এডভাইচ দিয়া বন্ধ কৰক। নম্বৰ 4 বন্ধুসকল, কোনোবাই হেল্প নিবিচাৰোঁতে হেল্প কৰা বন্ধ কৰক। যদি আপুনি দেখা পাই আছে সন্মুখৰ মানুহজনে সাধাৰণ কাম, এটা সৰুতকৈ সৰু কাম নিজেই কৰিব পাৰি আছে, সেই কামটো তেওঁ নিজেই কৰিব পাৰে, যদি আপুনি এই কথাটো জানে, এই কথাটো যদি আপুনি গম পায়, তেতিয়াহ'লে এই অভ্যাসটো বন্ধ কৰক। যদি আপুনি হেল্প নিবিচাৰোঁতে হেল্প কৰিবলৈ যায়, তেতিয়া আপোনাৰ বিপৰীতে হোৱাৰ চান্স থাকিব। তো বন্ধুসকল, এইটো কোৱা নাই যে আপুনি ছাপ'জ কথাৰ কথা ধৰক, আপুনি ৰাস্তাৰে গৈ আছে আৰু ৰাস্তাৰে গৈ থাকোঁতে আপুনি দেখা পাইছে কোনো এজন মানুহ মূৰ ঘূৰাই পৰি গৈছে, বা মূৰ ঘূৰাই যদি ৰাস্তাত পৰি গৈছে, তো সেই ক্ষেত্ৰত আপুনি হেল্প কৰিবই লাগিব, সেই ক্ষেত্ৰত হেল্প কৰক, সেই ক্ষেত্ৰত আপুনি থিয় দিব লাগিব, সেই ক্ষেত্ৰত আপোনাৰ হেল্প কৰাটো উচিত। কিন্তু যদিহে আপুনি দেখা পাই আছে বা গম পায় যে হেল্প নালাগে কোনো এজন মানুহৰ, সেই ক্ষেত্ৰত যদি আপুনি গম পায়, কিন্তু যদিহে আপুনি গম পায় যে কোনো এটা সৰুতকৈ সৰু কাম, সেই কামটো তেওঁ নিজেই কৰিব পাৰিব, তো এই ক্ষেত্ৰত আপুনি কেতিয়াও হেল্প নকৰিব, কাৰণ এই ক্ষেত্ৰত হেল্প কৰিবলৈ গ'লে আপোনাৰে বিপৰীতটো হ'ব পাৰে। বন্ধুসকল, আমি সকলোৱে হেল্প কৰিব লাগে আনৰ, আৰু আনৰ কাষত থিয় হ'ব লাগে, কিন্তু য'ত প্ৰয়োজন তাত কৰিব লাগে। নম্বৰ 5 হৈছে বন্ধুসকল, আনৰ চৰ্চা কৰা সকলৰ পৰা বা আনৰ চৰ্চা কৰা ব্যক্তিৰ পৰা সদায় আঁতৰত থাকিব, সদায় দূৰত থাকিব। আৰু যদি আপোনাৰ নিজৰ মাজতে যদি এই অভ্যাসটো আছে, এই গচিপ কৰা অভ্যাসটো যদি আছে, তেতিয়াহ'লে আপোনাৰ নিজৰ মাজৰ পৰাও এই অভ্যাসটো দূৰ কৰিব, কাৰণ যদি আপুনি সফল হ'ব বিচাৰে, তেতিয়াহ'লে এই গচিপ কৰা বা চৰ্চা কৰা অভ্যাসটো দূৰ কৰিব লাগিব বা বন্ধ কৰিব লাগিব। কাৰোবাৰ পৰা বহুত বেছি আশা কৰা বন্ধ কৰি দিয়ক, যদি আপুনি সফল হ'ব বিচাৰে। তো আশা কৰোঁ বন্ধুসকল, আজিৰ ভিডিঅ'টোত কোৱা কথাবোৰ আপোনালোক সকলোৱে বুজি পাইছে। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল, এই 6টা পইণ্ট আছিল, যি 6টা পইণ্ট আপোনালোকে নিজকে সফল ব্যক্তি হ'বলৈ যদি চাব বিচাৰে বা সফল যদি হ'ব বিচাৰে, যদি আপুনি সফল হ'ব বিচাৰে, তেতিয়াহ'লে এই 6টা পইণ্ট ফ'লো কৰিব লাগিব। তো আশা কৰোঁ বন্ধুসকল, আজিৰ ভিডিঅ'টোত কোৱা কথাবোৰ বুজি পাইছে। আজিলৈকে ইমানেই আছিলে, আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে আপোনালোক সকলোৱে সুস্থ থাকক, ভালে থাকক আৰু সদায় হাঁহি থাকক। ধন্যবাদ।